আজি আমি উইণ্ডোজ 10 বুটেবল পেন ড্ৰাইভ এটা কেনেকৈ বনাম সেই বিষয়ে শিকিম। উইণ্ডোজ 10 বুটেবল পেন ড্ৰাইভ এটা বনাবৰ বাবে আমাক প্ৰথমতে লাগিব এটা USB ড্ৰাইভ আৰু এটা ছফ্টৱেৰ যাৰ নাম হৈছে ৰুফুজ। এই ছফ্টৱেৰটো আমি নেটৰ পৰা সহজে লৈ আনিব পাৰিম। এই ৰুফুজ ছফ্টৱেৰটো আপোনাৰ গুগলত চাৰ্চ কৰিলেই হ'ল ৰুফুজ বুলি। প্ৰথমতে যিটো লিংক আহিব সেই লিংকটোত আমি ক্লিক কৰিম। এইটো ৰুফুজৰ অফিচিয়েল ৱেবছাইট হয়। এই ৱেবছাইটটোৰ পৰা ডাউনলোডত গৈ পেলাই ৰুফুজৰ লেটেষ্ট ভাৰ্জনটো আমি ডাউনলোড কৰিম। আৰু এই ফাইলটো ইমান বেছি ডাঙৰ নহয়, মাত্ৰ 1 MB মানৰ ভিতৰৰ হয়। আৰু ছফ্টৱেৰটো ডাউনলোড কৰাৰ পিছত আমি উইণ্ডোজৰ ISO ফাইলটো ডাউনলোড কৰিম। তো এতিয়া ছফ্টৱেৰটো অ'পেন হৈছে, কিন্তু যিহেতু আমাৰ হাতত ISO নাই সেইবাবে আকৌ ছফ্টৱেৰটো কাটি থ'ম। এতিয়া গুগলত গৈ পেলাই আমি আকৌ উইণ্ডোজৰ ISO ফাইলটো ডাউনলোড কৰিবৰ বাবে চেষ্টা কৰিম। মাইক্ৰ'ছফ্টৰ নিজা ৱেবছাইটৰ পৰা ডাউনলোড কৰিবৰ বাবে মই চেষ্টা কৰি চাইছিলোঁ, কিন্তু মোবাইলত সেই বস্তুটো ডাউনলোড হৈ কম্পিউটাৰত হোৱা নাই। কিহৰ কাৰণে হোৱা নাই মই প্ৰপাৰলি ধৰিব পৰা নাই। সেইবাবে এনেকৈ ছাইটবিলাকৰ পৰা 3 নম্বৰ ছাইটটো যিটো আহে সেই ছাইটটো ছিলেক্ট কৰিলোঁ আৰু তাৰপৰা ISO ফাইলটো ডাউনলোড কৰিলোঁ। আৰু ডাউনলোডৰ যিকোনো কেইবাটাও ভাৰ্চন আছে, তাৰ ভিতৰত যিকোনো এটা ভাৰ্চন ছিলেক্ট কৰিলেই হ'ল। আৰু ছিলেক্ট কৰাৰ লগে লগে সেই ফাইলটো ডাউনলোড হ'বলৈ আৰম্ভ কৰিব। ডাউনলোড হোৱা আৰম্ভ হ'ল। যিহেতু মোৰ হাতত উইণ্ডোজ 10 ISO ফাইল আগতীয়াকৈ ডাউনলোড কৰি থোৱা আছে, সেইবাবে মই আপোনালোকক দেখুৱাবৰ বাবেহে ডাউনলোড কৰিলোঁ, কিন্তু মই ডাউনলোডটো কেনচেল কৰিম। এতিয়া ৰুফুজ ছফ্টৱেৰটো মই অ'পেন কৰিলোঁ। ৰুফুজ ছফ্টৱেৰটো অ'পেন কৰি পেলাই ISO ফাইলটো মই ছিলেক্ট কৰিম। মোৰ ডাউনলোডছতে আছে। ISO ফাইলটো ছিলেক্ট কৰি ৰুফুজ ছফ্টৱেৰটো মই ছিলেক্ট কৰিম। আৰু লগতে বন্ধুসকল এটা কথা মনত ৰাখিব, এই ছফ্টৱেৰটোৱে তেতিয়াহে কামত দিব যেতিয়া আপুনি পেন ড্ৰাইভ বা USB ড্ৰাইভ এটা কম্পিউটাৰটো লগাই থ'ব। আৰু পাৰ্টিশ্যন ষ্টাইলটো আপোনাৰ GPTত নকৰিব, যিহেতু সকলো কম্পিউটাৰ বায়'ছো হ'ব পাৰে আৰু ইটো ফৰ্মো হ'ব পাৰে। সেইবাবে MBRত কৰিলে কামখিনি সকলো কম্পিউটাৰতে ছাপোৰ্ট কৰে। সেইবাবে আমি এই অপশ্যনটো MBR কৰিম। এতিয়া এই প্ৰচেছটো কমপ্লিট হ'ল। প্ৰচেছটো কমপ্লিট হোৱালৈকে আমি ধৈৰ্য ধৰিম। আৰু বৰ বিশেষ নাই বাৰু। কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকক মই প্ৰমাণস্বৰূপে এই ফাইলটো এনেকৈ ডাউনলোড USB ড্ৰাইভৰ পৰা উইণ্ডোজৰ বুটেবল হয়নে নহয় প্ৰমাণ কৰিবৰ বাবে অ'পেন কৰি দেখুৱাইছোঁ। কিন্তু উইণ্ডোজৰ কেনেকৈ বুট কৰে সেই বিষয়ে মই আগতে দিয়া ভিডিঅ'টোত দেখুওৱা আছে। আপোনালোকে বুট মেনু উলিয়াই সেইমতেহে বুট কৰিব। এতিয়া মই ছেটআপটো ডাবল ক্লিক কৰি কেনেকৈ কৰিব পাৰি সেই প্ৰচেছটো দেখুৱাইছোঁ। আৰু এইদৰে উইণ্ডোজটো বুট হয়। উইণ্ডোজ বুট হোৱাৰ প্ৰপাৰ প্ৰচিডিউৰটো মই আগৰ ভিডিঅ'টোত পোৱা আছে। আপোনালোকৰ আগ্ৰহী হ'লে বা নিজে যদি কৰিব বিচাৰে তেতিয়াহ'লে সেই ভিডিঅ'টো চাই ল'লে আপোনালোকে গম পাব। আৰু বন্ধুসকল, যদি এই ভিডিঅ'টো আপোনালোকক উপকৃত কৰিছে বুলি ভাবে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।